মানে মই ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো বিজেপি চৰকাৰে একেবাৰে নিষেধ কৰি পেলালে, নাইকিয়া কৰি পেলালে, ধ্বংস কৰি পেলালে। ছিংগাপুৰ আদালতত যিটো বিচাৰ হৈছে সেইটো বিচাৰ কোনো শাস্তিৰ কাৰণে হোৱা নাই, সেইটো হত্যাকাণ্ড হয়নে নহয় তাৰ ওপৰত এটা বিচাৰ তেওঁলোকে চলাইছে। আৰু মোক নিজে কওক যে যিখন টুৰিষ্ট ষ্টেটলৈ মানুহ গৈছে সেইখন টুৰিষ্ট ষ্টেটত যদি এজন মানুহ মৰে সেই টুৰিষ্ট ষ্টেটখনে কিয় সেইটো হত্যাকাণ্ড বুলি দেখুৱাব? গতিকে ছিংগাপুৰ আদালতক লৈ যিসকলে উৎসাহী হৈ আছে মই ভাবোঁ যে সেই উৎসাহৰ মই একো ভিত্তি নেদেখোঁ, ১ নম্বৰ কথা। ২ নম্বৰ কথা, যদি সঁচাকৈ জুবিন গাৰ্গৰ ন্যায় দিব খোজে তেতিয়াহ'লে চৰকাৰখন বদলাব লাগিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় নিদিয়ে। গতিকে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে মই ভাবোঁ যে চৰকাৰ বদলাওক। আমি যদি চৰকাৰলৈ আহোঁ তেতিয়াহ'লে জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন নতুনকৈ আমি দিম, জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন আমি ছেকেণ্ড এডিশ্যন দিম, আৰু যদি তেতিয়া হয় তেতিয়াহে মই ভাবোঁ যে জুবিন গাৰ্গে ন্যায় পাব। এছআইটিৰ প্ৰতিবেদনখন ১২,০০০ বুলি কৈছিল, ১২,০০০ পৃষ্ঠাৰ, কিন্তু মইতো দেখুৱালোৱেই যে প্ৰতিবেদনখন তেনেই অকণমান সৰু কাম এটা। তো এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ভেলকিবাজি। জুবিন গাৰ্গক ন্যায় নিদিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই শপত খাই থৈছে আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ে। গতিকে মই একদম স্পষ্টকৈ আপোনালোকক কওঁ যে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে।